কটন বিশ্ববিদ্যালয়ৰ সৰস্বতী পূজা। নমস্কাৰ, মই খ্যাতি লক্ষ্মী। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। ঠিক যোৱাবাৰৰ দৰেই এইবাৰো মই সৰস্বতী পূজা বুলি ব্লগ এটা বনোৱাৰ মন মেলিলোঁ আৰু এই ব্লগটো আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। বলক প্ৰথমে চাওঁ আমাৰ নিজৰ ডিপাৰ্টমেণ্টৰ পূজা। আমাৰ ডিপাৰ্টমেণ্টক স্বাগতম জনাইছোঁ আমাৰ ডিপাৰ্টমেণ্ট। খুব কম সময়ৰ ভিতৰত আমাৰ ইয়াত ডিপাৰ্টমেণ্টৰ সকলোৱে একেলগে মিলিজুলি পূজাখনৰ আয়োজন কৰিছে আৰু ইমান ধুনীয়াকৈ সজাই তুলিছে। খুবেই ভাল লাগিছে ডিপাৰ্টমেণ্টৰ পূজাখন দেখি। এয়া হৈছে আমাৰ দীক্ষিতা আৰু এইফালে এয়া জুনেদ। আজি জুনেদ আৰু মোৰ কাপোৰৰ ৰং একদম মিলি গৈছে আৰু এয়া হৈছে ৰাষ্ট্ৰৰ মিলি। এনেদৰে কিছু সময় ডিপাৰ্টমেণ্টত কটালোঁ। আমি আগৰবাৰো গৈছিলোঁ, এবাৰ তোমাক লগ পালোঁ, বহুত ভাল লাগিছে আৰু তোমাকো বহুত ধুনীয়া লাগি আছে। Hi guys, happy puja. Happy Saraswati puja. এইকেইটা মাছকম ডিপাৰ্টমেণ্টৰ আমাৰ Mascom departmentor মস্ত লৰা। নমস্কাৰ কওঁ। নমস্কাৰ মোৰ নাম প্ৰাৰ্থী সঠিক। মোৰ নাম খ্যাতি লক্ষ্মী। गुनगुनी सी होने लगी है सर्दियां। হেল্ল'। Happy Saraswati puja. এয়া পূজা কোন ডিপাৰ্টমেণ্ট? এই আমাৰ ফিলচফি ডিপাৰ্টমেণ্টত পূজা হৈছে। সকলো আহিব দেই। আমাৰ বহুত ভাগ্য ব্লগত ওলোৱা। ধন্যবাদ। कहता इश्क हमें आबाद करता है, कोई कहता इश्क हमें बर्बाद करता প্ৰীতি মাইনাছ না So আজি খ্যাতিক লগ পালো and it has been a good day. সুবাসনা মোৰ লগত আছে, সঞ্জনা আছে and we are here কটনত। ভাল লাগিছে সৰস্বতী পূজা গোটেই উদুলি মুদুলি পৰিৱেশ কাৰণে কি কোৱা। বহুত দিনৰ মূৰত লগ পালোঁ। লাষ্ট ইয়েৰ লগ পাইছিলোঁ। লাষ্ট ইয়াৰ চ' আজি মই ফোন কৰি ক'লো তাইক। এতিয়া আমি ফটো উঠো। বাই বাই। লগত আহি আছে। হাই কৰিলোঁ।
এতিয়া আহিছোঁ আমি আমাৰ ডিপাৰ্টমেণ্টৰ পূজাৰ ভোগ খাব। এয়া এইফালে আমাৰ লগৰ বিশালে ভগাই আছে পায়স, এইফালে জোনেদে ভগাই আছে বিলাহী টক, এইফালে আছে চব্জি আৰু এইফালে আছে খিচিৰি আৰু ইয়াৰ লগত এইফালে আচাৰো আছে আৰু এয়া আমি খাবলৈ লৈছোঁ। আমি খালো সৰস্বতী পূজা গাইজ আজি পাতিছো আমি আমি মানে দুজনে লগ পামেই আৰু ক'বাত নহয় ক'বাত গৈ পূজা এক্সপ্লৰিং। ধুনীয়া সকলো সাজি পচি আহিছে हर सफर आसमानी আৰু এয়াই আছিল 2025 বৰ্ষৰ সৰস্বতী পূজা। যিমানখিনি পাৰোঁ মই কটন বিশ্ববিদ্যালয়ৰ সৰস্বতী পূজাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো এই ব্লগটোৰ জৰিয়তে মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সৰস্বতী পূজা বুলিলে কটন বিশ্ববিদ্যালয় হৈ পৰে হটস্পট। গতিকে কটন বিশ্ববিদ্যালয়ত পঢ়ি থকা লোকসকলৰ উপৰিও অন্য কলেজত যিসকল পঢ়ি আছে তেওঁলোককো এই সৰস্বতী পূজাতে লগ পোৱাৰ সুযোগ পালোঁ। খুব ভাল লাগে আচলতে যেতিয়া কোনোবা আহে পূজা বুলি কটনলৈ আৰু ফোন এটা কৰে যে খ্যাতি কটনতে আছা নেকি, মই আহিছিলোঁ। তেনেকৈ বহুতসকলক লগ পালোঁ। সৰস্বতী পূজা বুলিলে আচলতে সেয়াই ভাল লাগে, পূজাৰ যি পৰিৱেশ আৰু ন পুৰণি সকলো বন্ধুকে লগ পোৱা যায় আৰু কম সময়ৰ বাবে হ'লেও সেয়া আমাৰ বাবে স্মৃতি হৈ পৰে। গতিকে এয়াই আছিলে মোৰ 2025 বৰ্ষৰ সৰস্বতী পূজা। ভিডিঅ'টি শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ।